And the Golden Globe goes to Naatu Naatu, RRR. RRRৰ নাটু নাটু গীতটোৱে শ্ৰেষ্ঠ মৌলিক গীতৰ গোল্ডেন গ্লোব বঁটা লাভ কৰিলে। বিশ্বব্যাপী জনপ্ৰিয়তাৰ বাবে হয়তো RRRে এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ল। নেটফ্লিক্সৰ দ্বাৰা RRR যিদৰে প্ৰচাৰ হ'ল, লগতে যিদৰে আমেৰিকাত পুনৰ মুক্তি দিয়া হ'ল, তাৰেই সুফল এই বঁটা। এক ঐতিহাসিক মুহূৰ্ত প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে। কিন্তু এটা কথা মন কৰিছেনে, নাটু নাটু আন সকলো ক্ষেত্ৰতে এটা সচৰাচৰ দেখি থকা মছলা গীতৰ দৰে একেই। কিন্তু আন কোনো গীতে এই ধৰণৰ সফলতা লাভ নকৰিলে। কিন্তু এই গীতটোৱে কিদৰে লাভ কৰিলে তাৰ বিভিন্ন কাৰণ আছে। চিনেমেটিক ভাষাত ক'বলৈ গ'লে এই গীতটোৰ চিত্ৰায়ন খুবেই শিল্পীসুলভ। ইয়াত কোনো দ্বিমত নাই যে এছ ৰাজামৌলি এগৰাকী প্ৰতিভাশালী পৰিচালক, কিন্তু তাৰ আগত তেওঁ এগৰাকী সাংঘাতিক কাহিনী কথক অৰ্থাৎ ষ্টৰী টেলাৰ। প্ৰথমতে এই গীতটোলৈ মন কৰক। ক্ষমা কৰিব, আমি শব্দ সংযোগ কৰিব নোৱাৰিম, কাৰণ কপিৰাইটৰ কথা আছে। আৰু এইবাৰ ডেমিয়েন চেজেল পৰিচালিত লা লা লেণ্ডৰ এই গীতটোলৈ মন কৰক। এতিয়া দুয়োটা গীতৰে তুলনা কৰক আৰু চাওক ইয়াৰ চিত্ৰায়নত কি প্ৰভেদ। দুয়োটা গীততেই দুটা চৰিত্ৰ আছে। দুয়োটা গীতেই ছবিখনৰ মূল দুটা চৰিত্ৰক লৈ চিত্ৰায়িত হৈছে। অথচ দুয়োটা গীততে কেমেৰাৰ এংগল মন কৰক। ডেমিয়েন চেজেলে ইণ্টাৰকাটসমূহ এক নিৰ্দিষ্ট ব্যৱধানত অন্তত ৰাখিছে, অথচ উক্ত গীতটোৰ চিত্ৰায়নত বিভিন্ন ধৰণৰ বিষয়বস্তুৱে নেপথ্যত ভিৰ কৰিছেহি, যিটোৰ বাবে দৰ্শকৰ সৈতে সংযোগ স্থাপনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গীতটোৱে। হয়তো গীতটো আপুনি শুনিব পাৰে, কিন্তু দুনাই চাবলৈ আপোনাৰ মনে নক'ব। গতিকে গীত এটাৰ বস্তুনিষ্ঠ চিত্ৰায়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গীতটোৰ সৈতে দৰ্শকৰ কিদৰে সংযোগ স্থাপন হৈছে। নাটু নাটুৰ উপস্থাপনো একেই। দুয়োটা মুখ্য চৰিত্ৰৰ কোনো ইণ্টাৰকাট অবিহনে কৰা নৃত্য, তাৰ আগৰ ব্ৰিটিছ আৰু দেশীয় নৃত্যৰ বেক ষ্টৰী, যাক ৰাজুৱে সদৰি কৰে গীতটোৰ আৰম্ভণিৰ আগত। Not salsa, not flamenco, my brother. Do you know Desi Nach? what's Desi Nach? আৰু এক উত্তেজনাপূৰ্ণ গীতৰ সংগীত। সম্পূৰ্ণৰূপে গীতটোৰ সৈতে প্ৰতিগৰাকী দৰ্শকেই আৱেগিক আৰু ভাষিকভাৱে একাত্ম হ'ব পাৰে। বৰ্তমানৰ ছবি সমালোচনাৰ এজেণ্ডা ড্ৰাইভেন কাহিনীতেই ফ্লাছলাইট ৰাখি ছবি এখনৰ আনবোৰ দিশ যেনে সংগীত, চিনেমেটোগ্ৰাফী, ছাউণ্ড ডিজাইন, মেকআপ, প্ৰডাকশ্যন ডিজাইন আদিৰ কথা ক'বলৈ সময় নহয়। এইটো সাধাৰণ কথা নহয় যে নাটু নাটুক এনেই হলিউড ফৰেন প্ৰেছে গল্ডেন গ্লোব দি দিছে। হয়তো ভাৰতত এটা গীতৰ ক্ষেত্ৰত বঁটা প্ৰদান কৰা নহয়, কিন্তু একাডেমী বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংগীতৰ এক নিজস্বতা আছে। কথাবোৰ আলোচনা কৰিলেহে ভাল প্ৰডাক্ট দৰ্শকে লাভ কৰিব। কেৱল কাহিনী, চিত্ৰনাট্য বা সামাজিক দিশকেই আলোচনাৰ মাজলৈ আনি চিনেমা এখনৰ নেপথ্যত জড়িত বাকী সকলো দিশক ইগন'ৰ কৰিলে কলাৰ সামগ্ৰিক দিশক উদ্ভাসিত কৰিব পৰা নাযাব। এগৰাকী মাষ্টাৰ চেফে নিজৰ ব্যঞ্জন এটা তৈয়াৰ কৰোঁতে তাত ব্যৱহৃত উপাদানসমূহৰ কথা নোকোৱাকৈ থাকিলে জানো আপুনি ব্যঞ্জনটো ভাল পাব? কথাবোৰ তেনেকুৱাই। এখন ছবিৰ কাহিনী, চিত্ৰনাট্য বা অভিনয়তে সকলো সীমাবদ্ধ হৈ নাথাকে। কাৰণ ছবি এখন কেৱল চিত্ৰনাট্যকাৰ বা অভিনেতাই নবনায়। ছবি এখন বনায় ছাউণ্ড ডিজাইনাৰে, সম্পাদকে, চিনেমেটোগ্ৰাফাৰে, প্ৰডাকশ্যন ডিজাইনাৰে, মেকআপ আৰ্টিষ্টে, ভিজুৱেল এফেক্টছ আৰ্টিষ্টে। ছবি এখন বনায় এগৰাকী ছবি নিৰ্মাতাই। সেয়েহে যদিহে আপুনি ছবি সমালোচনা কৰি ভাল পায়, তেন্তে ছবি এখন সম্পৰ্কে সৰ্বাংগীন দিশক প্ৰকাশ কৰিবলৈ যত্ন কৰক। ছবিখনক কিয় হেল'জেন লাইটৰ সলনি প্ৰাকৃতিক পোহৰত চিত্ৰগ্ৰহণ কৰা হৈছে, কিয় ৱাইড এংগল শ্বট লোৱা হোৱা নাই, কিয় ক্ল'জ-আপ দৃশ্যটোত ট্ৰাইপড ব্যৱহাৰ নকৰাকৈ হেণ্ডহেল্ডত ৰাখি চিত্ৰগ্ৰহণ কৰা হৈছে, দৃশ্য এটাক বৰষুণত কিয় শ্বুট কৰা হৈছে, ইত্যাদিবোৰে ছবি এখনক পূৰ্ণতা প্ৰদান কৰে। সেয়া দৰ্শকে ঘপকৈ গম নাপায় যদিও মন কৰিলে সেয়া দৃশ্যমান হয়। যেতিয়া সংবাদ মাধ্যম বা অন্যান্য সামাজিক মাধ্যমত এই ধৰণৰ কথাবোৰ প্ৰচাৰ বা প্ৰকাশ হ'ব, তেতিয়াৰ পৰা আমি বৰ্তমানৰ উদীয়মান চিত্ৰ পৰিচালকক ভৱিষ্যতৰ সত্যজিৎ ৰায়, মাৰ্টিন স্কৰচেজি, ষ্টিভেন স্পিলবাৰ্গ, বাৰ্গমেন, কুৰোচাৱা, ফ্ৰান্সোৱা টুফু অথবা এছ ৰাজামৌলি হিচাপে লাভ কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ।